তো হাই ফ্ৰেণ্ডছ, মই উদ্দীপ্ত আপোনালোক সকলোকে আকৌ এটা নতুন ব্লগিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি মোৰ ভণ্টিটোৰ হ'ল জন্মদিন, গতিকে যিহেতু বহুদিনৰ এটাও ভিডিঅ' দিয়া নাই, গতিকে এটা ভাবিলোঁ যে এটা ব্লগিং ভিডিঅ' আপোনালোকলৈ বুলি বনাই দিওঁ। মানে একদম ৰাতিপুৱাই একদম গল্লা চল্লা সকলোখিনি লৈ আহিলোঁ, কিন্তু সেইখিনি বাৰু দেখুওৱা নহ'ল আপোনালোকক। মানে ৰাতিপুৱা আজি একো ভিডিঅ' কৰা নহ'ল, যিহেতু মোৰ জন্মদিনত আপোনালোকক মই সেইখিনি দেখাইছোঁৱে। গতিকে এতিয়া মানে আমি গৈ আছোঁ একদম মানে ৰুমা বেকাৰীলৈ, মানে একদম আপোনাৰ কেক চেক আনিব গৈ আছোঁ। তো চাই দিয়কচোন ভিডিঅ'টো শেষলৈ, একদম কি বা আপোনালোকক দেখুৱাব পাৰোঁ, মানে একদম মজেদাৰ হ'ব গোটেই ভিডিঅ'টো। তো একদম ৰাতিপুৱাতে কেক চেক অৰ্ডাৰ দি থৈ আহিছোঁ। তো ব'লক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি পাই গ'লোঁ ৰুমা বেকাৰী। আৰু চাওক, এতিয়া আমি এনেদৰে ৰুমা বেকাৰীৰ ভিতৰলৈ সোমাই আহিলোঁ, আৰু সোমাই আহিয়ে আপোনালোকে দেখা পাব ৰুমা বেকাৰীৰ ভিতৰ ভাগ। আৰু চাওক, ইয়াত ইমান ধুনীয়াকৈ কেকবিলাক সজাই থোৱা হৈছে। তো চাওক, মই আপোনালোকক যিমানখিনি পাৰোঁ ৰুমা বেকাৰীখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু চাওক, ৰুমা বেকাৰীত ইয়াত মানে বেছিভাগে বাৰ্থডেৰ বস্তুবিলাকে আপোনালোকে পাব। আৰু চাওক, আমি ইয়াৰে মানে চাওক, এই তলত যে বগা কেকটো আছে, তো আমি এইটোৱে চইচ কৰিলোঁ। তো কেনে লাগিছে কমেণ্টটো কৰকচোন। তো ৰ'ব, এইমাত্ৰ কেকটো উলিয়াই লওঁ ৰ'ব। তো ফ্ৰেণ্ডছ চাওক, এইটোৱে হ'ল আমাৰ কেকটো, আৰু ইয়াত একদম ধুনীয়াকৈ লিখি দিব দিছোঁ মাই কিউট চিষ্টাৰ। তো চাওক, এইটোৱে হ'ল কেকটো। কেনে লাগিছে এটা কমেণ্ট কৰক। আৰু এতিয়া আমি একদম এনেদৰে কেকটো একদম পেকিং কৰিবলৈ দিছোঁ। তো কেনে লাগিছে? তো ফ্ৰেণ্ডছ চাওক, আমি একদম কেক চেক লৈ আহি গ'লোঁ, আৰু এতিয়া ব'লক আমি ৰাস্তাত বেছি দেৰি নকৰি আপোনালোকক ঘৰৰ পৰাই লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি ঘৰ পাই গ'লোঁ, আৰু এতিয়া কেক কাটিম আমি সকলোৱে। তো চাই থাককচোন ভিডিঅ'টো শেষলৈ, একদম কেনেকুৱা পায় এটা কমেণ্ট কৰিব কিন্তু দেই, একদম কেনেকুৱা পায় আপোনালোকে চাই পেলাই। তো চাই থাকক শেষলৈকে। ফ্ৰেণ্ডছ, আমি মানে একেবাৰে একদম কেক চেক কাটিবলৈ ৰেডি। তো একদম তাত টেবুলত মানে কেক একদম ৰেডি হৈ আছে। তো ব'লক আমি কেকটো কাটোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ চাওক, এইটোৱে হ'ল আমাৰ কেকটো। আপোনালোকক মই দোকানত দেখুৱাইছিলোঁৱে যে আমি এনেদৰে পেকিং কৰি লৈ আহিছিলোঁ। আৰু যিহেতু এতিয়া কেকটো কাটিম, গতিকে আমি কেকটো খুলি আছোঁ। আৰু চাওক, একদম কেকটো লাহে লাহে দাঙি দিছোঁ। তো চাওক, এইটোৱে হ'ল কেকটো। চাওক, কেকটোত ইমান ধুনীয়াকৈ লিখি আনিছোঁ মাই কিউট চিষ্টাৰ। তো ব'লকচোন এতিয়া আমি কেকটো এনেদৰে কাটোঁ। আৰু চাওক, কাটাৰ আগমুহূৰ্তত আমি ধুনীয়াকৈ কেণ্ডেল লগাই লৈছোঁ, আৰু এতিয়া চাই থাকক আমি কেকটো কাটিম। हैप्पी बर्थडे टू यू जी, केक शेक है तो फिर बुलाओ जी, ऐसे ही तुम बुढ़े होते रहोगे, हमको उससे क्या मतलब बताओ जी। हैप्पी बर्थडे टू यू, हाँ जी, इस पे इतने खुश क्यों हो ऐ भाई, तुम तो बरसों पहले ही निकल चुके हो, तो बर्थडे वाला नाटक ये क्यों है भाई। कैंडल शैंडल फूंक से बुझा के, बेसुरों की भीड़ फालतू में लगवा के, बर्थडे वाला सॉन्ग जोर जोर से गवाते हो। এতিয়া কেক চেক কাটি এনেদৰে সকলোকে খুৱাই আছোঁ। তো একদম গানটো শুনি শুনি ফিলিংছ লৈ লৈ খাই থাকক। আপোনালোকক মানে খোৱাৰ ফিলিংছটো লৈ থাকক, আৰু নে কি? भर के आए प्लेट में, घर जाके फिर से डिनर ना मंगवाना हो, चूहे ना दौड़े पेट में रात के 1:45। हैप्पी बर्थडे टू यू जी, सोच समझ के इनवाइट भिजवाओ जी। তো ফ্ৰেণ্ডছ চাওক, সেইদিনাৰ দৰে মানে একদমেই আজিও মোৰ অৱস্থা একদমেই বেয়া কৰি পেলালে। তো আজি সেইদিনাতকৈ কিজানি অলপমান আজি বেছি অলপ ফূৰ্তি কৰিবলৈ চেষ্টা কৰিছোঁ। তো একদম আপোনালোকক যিখিনি পাৰোঁ দেখুৱাইছোঁ। তো চাই থাককচোন শেষলৈ, আৰু বা কি আপোনালোকক দেখুৱাব পাৰোঁ। তো ফ্ৰেণ্ডছ, এতিয়া মানে একদম চাওক, ফিল্টাৰত বহি একদম মানে মুখ হাত ধুই আছোঁ। একদম উত্তৰাই নাই, মানে একদম কেনেকুৱা লাগি গৈছে একদম। তো ফ্ৰেণ্ডছ, ধুই ল'লোঁ মুখ হাত, আৰু এতিয়া আপোনালোকক কিমান কি বাৰু দেখুৱাই আছোঁ, চাই থাকক। এতিয়া সকলো মানুহকে খাবলৈ বহাই দিছোঁ। সকলো শেষ মানে বাৰ্থডে কেক চেক কটা হ'ল, আৰু এতিয়া সকলো মানুহকে খাবলৈ বহাই দিছোঁ। তো যিহেতু কাষত কৈ থাকিব ভাল নালাগে না, কথা কৈ থাকিব ভাল নালাগে, সেইবাবে একদম দূৰৰ পৰা আপোনালোকক কিছু দেখুৱাই দিছোঁ। তো চাই লওকচোন শেষলৈকে। তো ফ্ৰেণ্ডছ, মানে সকলোৰে খোৱা হৈয়ে গ'ল, কিন্তু হ'লেও শেষত এনে শ্বটটো আপোনালোকক লৈ দেখুৱাই দিছোঁ। মানে মোৰ একদম শ্বটটো লোৱাত মানে বহুখিনি পলম হৈ গ'ল, কিন্তু হ'লেও চাওক, মানে এনেদৰে সকলোকে মানে খাব দিছোঁ। ইয়াৰ চাওক, আমাৰ মামাহঁতৰ মানে আইতাহঁত আহিছিল। তো একদম মানে যাকে যিমান পাৰে একদম খাবলৈ দিছোঁ। তো একদম মানে সকলোখিনি আপোনালোকক দেখুওৱা নহ'ল পোনপ্ৰথমে, মানে মই কাষত নাছিলোঁ, তো শ্বটটো ল'ব পৰা নাছিলোঁ। তো একদম চাই থাকক, সকলোকে খুৱাই এতিয়া মই খাব বহিছোঁ। তো ফ্ৰেণ্ডছ চাওক, একদম তেতিয়াৰ পৰা বেলেগক দিলোঁ চাওক, আৰু এতিয়া একদম মানে নিজে খাবলৈ বহি গৈছোঁ, হয়নে? কি কবি তই? তো চাওক, একদম এতিয়া নিজে খাই আছোঁ। তো খাই পেলাই আপোনালোকক পিছত লগ পাই আছোঁ। ফ্ৰেণ্ডছ চাওক, মানে একদম মনে মনে মানে ইয়াত কেক কাটি আছোঁ। চাওক, মানে একদম মনে মনে মানে কোনো গম নোপোৱাকৈ। তো ইয়াত কেক কাটি খাই আছোঁ। ৰ'ব, অলপ খাই দিওঁ ৰ'ব। একদম মানে মোৰ একদম এই বাৰ্থডে কেকটো মানে একদম ফেভাৰেট। গতিকে মানে মই যেতিয়া দেখাব মানে খাই কিবা এটা ভাল লাগে। আৰু আপোনাৰ এই দোকান চোকানবিলাকতো যে কেকবিলাক থাকে, সৰু সৰু পিচ খাব পায়, তো এইবিলাক আমি কিনি খাই থাকোঁ।
তো চাওক একদম মানে মনে মনে লৈ লৈ খাই আছোঁ তো চাই থাককচোন এখলৈ ফ্ৰেণ্ডছ এতিয়া সকলোবোৰ ঘৰলৈ গ'লে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু চাওক ফ্ৰেণ্ডছ এই বেগটো মই ৰাতিপুৱা লৈছিলোঁ মোৰ ভণ্টিটোৰ বাবে তো এতিয়াই মানে মামাৰ তাত থৈ দিছিলোঁ বেগটো তাইক ছাৰপ্ৰাইজ দিম বুলি তো এতিয়া মানে বেগটো মামাই এতিয়াহে লৈ আহিলে তো এতিয়া তাইক গৈ বেগটো দিওঁ আৰু ভিডিঅ'টো আৰু প্ৰায় শেষ কৰিমেই তো চাই থাককচোন ভিডিঅ'টো তো ফ্ৰেণ্ডছ তাইক একদম বেগ চেগ দি দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ দিয়ক নাই তো ফ্ৰেণ্ডছ এতিয়া একদম কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ মানে এতিয়া একদম পাৰ্টি শেষ হৈ গ'ল আৰু সকলোবোৰ ঘৰা ঘৰি গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম